হেল্ল' ফ্ৰেণ্ডছ, মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ মূৰা মাছ আৰু পিঁয়াজৰ শুকান ভাজি। প্ৰথমে মই কেৰাহীখন গৰম হ'বলৈ দিছিলোঁ। গৰম হোৱাত মই তেল আন্দাজমতে দি লৈছোঁ। এতিয়া মই মাছকেইটা আন্দাজমতে নিমখ হালধি লগাই ফ্ৰাই কৰি ল'ম। মাছকেইটা ফ্ৰাই হোৱাৰ পিছত মই কাটি লোৱা পিঁয়াজকেইটা দি ৰঙচুৱাকৈ ভাজি ল'ম। এয়া মোৰ পিঁয়াজ আৰু মাছৰ ড্ৰাই ফ্ৰাই হৈ গ'ল।